নমস্কাৰ, প্ৰিন্সি কিটচেন এণ্ড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ চকলেট ক্ষীৰ। চকলেট ক্ষীৰ বনাবলৈ মই গাখীৰ আধা লিটাৰ লৈছোঁ। আপোনালোকে বেছিকৈ ল'লে ল'ব পাৰে। আমি যিহেতু কম মানুহ সেইকাৰণে মই আধা লিটাৰ গাখীৰ লৈছোঁ। এতিয়া মই কেৰাহীখনত গাখীৰখিনি গৰম হ'বলৈ দিম। গাখীৰখিনি উতল অহালৈকে এয়া উতল আহিছে গাখীৰৰ। এতিয়া মই ইয়াতে চাউল এড কৰিম। এয়া জহা চাউল কেইটামান মই তিয়াই থৈছিলোঁ, চাউলকেইটা ইয়াতে দি দিম। এতিয়া এইখিনি ভালদৰে লাৰি দিম। এইখিনি লাৰি থাকিম যাতে তলত নালাগে। এয়া মই লৰাই আছোঁ, দেখিছেনে? লাগিবলৈ নিদিব তলত, এনেকৈ লৰাই থাকিব। এতিয়া মই ইয়াতে কাজু আৰু কিচমিচ এড কৰিম। কাজু কিচমিচ আৰু ভালদৰে লৰাই থাকিব। মই দেখিছেনে এয়া চাউলখিনি সিজা নাই, সিজিব আৰু চাউলখিনি তিয়াই থ'ব, তেতিয়া সোনকালে সিজিব। এয়া গাখীৰখিনি কমি গ'ল, দেখিছেনে? চাউলখিনিও সিজিছে। এয়া চাউলখিনি সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে চেনি এড কৰিম। চেনি মই 5 চামুচমান দিম। আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব পাৰে, আৰু যদি কমকৈ খায় কমকৈ দিব। এতিয়া এইখিনি মই ভালদৰে লৰাই দিম। চেনি দিয়াৰ পিছত লৰাই থাকিব, নহ'লে কেৰাহীৰ তলত লগা সম্ভাৱনা বেছি থাকে। সেইকাৰণে আপোনালোকে কণ্টিনিউৱাছলি লৰাই থাকিব। এয়া চেনি দিয়াৰ পিছত ধুনীয়া গোটা হ'বলৈ ধৰিছে, দেখিছেনে? এয়া এতিয়া আমি ইয়াতে চকলেট চিৰাপ এড কৰিম। এয়া হাৰ্চিছৰ চকলেট চিৰাপ লৈছোঁ মই। আপোনালোকে যিকোনো চকলেট ল'ব পাৰে, মই চকলেট চিৰাপ লৈছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিম। এনেদৰে বনাই খাই চাবচোন, বহুত ভাল লাগে খাই। বিশেষকৈ বাচ্ছাৰ কাৰণে আৰু ভাল। বাচ্ছাক খুৱাবলৈ, বাচ্ছাইটো এনেকৈ খাই বেছি ভাল পাব। ক্ষীৰ বনালে সিহঁতি নাখায়, চকলেট চিৰাপ দিলে ভাল পায় আৰু খায়। এনেকৈ বনাই খুৱাবচোন, বহুত ভাল লাগে খাই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ।